আজি আমি ৰাস্তাৰ ফালে ফুৰিব আহিলোঁ, ভাবিলোঁ আপোনালোককো আমাৰ পথাৰৰ পৰিৱেশটো দেখুৱাই দিওঁ। কি ধুনীয়া পৰিৱেশ, আপোনালোকে চাবচোন বাৰু পৰিৱেশটো কেনেকুৱা। এয়া দেখিছে নহয় কি ধুনীয়া খেতি পথাৰ। আমাৰ গাঁৱৰ মানুহবিলাকে ইয়াতে খেতি কৰে আৰু খেতিটোৰ মাজতে এই দুইফালে খেতি পথাৰ, মাজতে ৰাস্তাটো। গধূলি ইয়াত ফুৰিবলৈ খুবেই ভাল লাগে, এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাই দিওঁ। দেখিছে নহয় কিমান ডাঙৰ পথাৰখন আমাৰ ফালে। এয়া দেখিছে দুইফালে পথাৰখন।